গৰম পানী আমাৰ আহি গ'ল, গৰম পানীটো খাম আৰু চাহটো আহি আছে লাহে লাহে। এয়া দূৰবীণ এটা লৈ ল'লোঁ, মানে দূৰৰ বস্তু কেপচাৰ কৰিবৰ কাৰণে। তো আমাৰ ইয়াৰ পৰা এতিয়া যাত্ৰাটো আৰম্ভ হ'ব। সেইখিনি টাইগাৰ দেখা পাই নেকি? পায়, সিফালেও পায়, ইয়াতো পায়। ইফালে গ'লে আৰু চান্সটো বেছিহে আছে ইফালে গ'লে। এইটো চাইডে যদি যাওঁ ন, এইটো আমাৰ ৰাতিপুৱাৰ ৰিফ্ৰেছমেণ্ট বস্তু। মৰ্নিং ফ্ৰম কাজিৰঙা, জয় মা কামাখ্যা, ৱেলকাম টু মাই ডিপছ ব্লগছ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে ব্লগটো অনলি কাজিৰঙা স্পেচিয়েল, কেনেকৈ কিমান খৰচ যাব সেইবিলাকো ক'ম। আৰু এইখন হোমষ্টে ইমানে ভাল লাগিছে, একদম ফেমিলিৰ দৰে হা। ইয়াতে চাব পাৰে চাহ খালোঁ আৰু এইপিনে গৰম পানীৰ গ্লাছ আছে, চব মানে একদম ঘৰচীয়াৰ দৰে। সেই এখন বেড আছে। আপোনালোক বাথৰুমটো একবাৰ দেখাই দিওঁ। এইটো হ'ল বাথৰুম, কি ধুনীয়া। আৰু গ্ৰিজাৰো আছে, চাফ চিকুণটো ভাল আৰু হা। বলক ব্ৰাছ চ্ৰাছ কৰোঁ আৰু লগতে তাহাঁত একবাৰ বাহিৰতো আপোনালোক পৰিৱেশটো দেখাই দিওঁ কেনেকুৱা কি। বলক, এইটো ৰাস্তা আৰু ইয়াতে পাৰ্কিং এইবিলাক এভেইলেবল আছে। আৰু এইখনৰ গেষ্ট হাউচৰ নাম হ'ল এইটো কাজিৰঙা ফেমিলি গেষ্ট হাউচ। বহুতেই ভাল। আৰু এইটো অনাৰ্ছৰ ঘৰ। A few moments later. আৰু এতিয়া মা তাৰা হোটেল এখন আছে, ইয়াতে ভাতে খাই দিওঁ। ভাত দিছোঁ, তাৰপিছত চিকেন আৰু পনীৰো খাম, পনীৰো দিলোঁ। সেইখিনি খাই লৈ পিনে আমি এতিয়া জীপ চাফাৰীটো বুকিং কৰিব লাগিব। সেইটো বুকিং কৰোঁ আৰু কিমান কি একেবাৰে টোটেলত মই আপোনালোকক একদম বিলটো দেখাম। একজেক্ট মানে কাজিৰঙা আহিলে মানে প্ৰাইচটো আপোনালোকে কিমান লৈ আহিব লাগিব। Few inches later. আৰু এইখন জীপতে এতিয়া যাম আৰু আমাক দাদাই লৈ যাব। আমি ক'ত যাম দাদা এতিয়া? কাজিৰঙা কাজিৰঙা কোনটো ৰেঞ্জত লৈ যাব আমাক? ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি। বাগৰি। হয়। এয়া দূৰবীণ এটা লৈ ল'লোঁ, মানে দূৰৰ বস্তু কেপচাৰ কৰিবৰ কাৰণে। তো আমাৰ ইয়াৰ পৰা এতিয়া যাত্ৰাটো আৰম্ভ হ'ব। আৰু এইখিনি আমি যোনটো স্পটত আছোঁ এতিয়া টাইগাৰ জোন হয়। টাইগাৰ জোনটো 1 উইকৰ পৰা বোলে ওলোৱাই নাই, তেখেতে ক'লে। আৰু এতিয়া যদি বাই চান্সত যদি দেখা পাওঁ এইটো লাক, চাওঁ আমি দেখা পালে পালোঁ, নাপালে নাই। তো ইয়াৰ পৰা এতিয়া ইউ টাৰ্ণ, এই জেগাখিনি লাষ্ট। আৰু ইয়াতে মানে জীপবিলাক থৈ দিয়ে আৰু এইপিনে ৰাস্তা এটা আছে, কিন্তু বৰ্তমান এতিয়া ক্ল'জ আছে, কিবা কাম চলি আছে ফৰেষ্টত। চ' ডেটছ ৱাই উই আৰ কান গো দিছ ৱে। এই গোটেই হোল প্লেচটোৰ নামটো কি? মানে আমাৰ এইটো ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি। ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি না? গোটেই হোল এলেকাটো আৰু আমি য'ত বৰ্তমান ঘূৰিম ঘূৰি এতিয়া। আছো। পোৱালি লৈ আছে। A few minutes later. এটা প্লেচ হয় য'ত আমি ইয়াতে 15 to 20 মিনিটছ ইয়াতে আমি ৰখিব পাম। আৰু ইয়াতে বিলৰ দৰে এখন আছে য'ত আমি চিতল মাছ এইবিলাক দেখা পাই আছোঁ। মানে কেমেৰাদি কেপচাৰ কৰিব যাই আছোঁ, কিন্তু কেপচাৰ মানে পটককৈ উঠি পটককৈ ডাউনত যায়তো। তো
যোনটো ৰিয়েল ফিল সেইটো মানে ইয়াতে আহিলেহে পাব এই বস্তুটো মানে গছজোপাত আপোনালোকে চাব পাৰে হক ডিয়াৰ বাৰ্কিং ডিয়াৰ এইবিলাক খিং হয় তাৰে তলত ময়ূৰ মাথা কিমান ডাঙৰ ৱাটাৰ বাফেলো আপোনাৰ লেফ্ট চাইডে হ'ল ইটো হাতীৰ মাথা আৰু আপোনাৰ ৰাইট চাইডে হ'ল ইটো ওৱান হৰ্ণ ৰাইনো এইবিলাক অৰিজিনেল হয় ইয়াতে বাহিৰৰ পৰা বহুতো টুৰিষ্ট আহি দিয়কচোন তেলেংগানা মহাৰাষ্ট্ৰ এইবিলাকৰ পৰা বেছি আহে অসমৰ মানুহ আছে আৰু মোৰ বেক চাইডে প'ষ্টটোতে দেখা পাই আছে এইটো হ'ল ফ্লাড লেভেলৰ প'ষ্ট মানে বানপানী যেতিয়া এইবিলাক চব ডুবি গৈছিল তাৰে এটা লেভেলৰ প'ষ্টাৰ এটা ৰাখি দিছে যাতে এইটো মেমৰেবল এটা এইটো মমেণ্ট মানে চবৰে এইটো মনত থাকে যে এনেকুৱা টাইমত এনেকুৱা হৈছিল তো এতিয়া চব দিয়া আছে আৰু 1 by 1 চাই লওক 2020 হৈছিল ইমানলৈকে চবতছে ডেঞ্জাৰ হৈছিল 1988 বাপৰে বহুত হৈছিল আৰু এটা ফ্লাড লেভেল লেখা আছে যদি ইয়াত চাওঁ যদি ওপৰত যদি আৰু যদি ভৱিষ্যতে যদি কেতিয়াবা হয় তেনেহ'লে ইয়াতে মাফা যাব ইয়াৰে ওপৰত বাঘে এই জাতৰ গছতেই নখটো ধাৰ দিয়ে দেখা নাই মই ইয়াত মানে নখটো লগোৱাৰ তাৰ এটা কাৰণ আছে এই ইয়াত কাজিৰঙাত যিমান গছ আছে সকলোতকৈ ডাঠ বাকলিটো হৈছে উৰিয়াম গছৰ ছাল বাকলিটো মানে বহুত মোটা হোৱাৰ কাৰণে নখটো সোমাই দিলে মানে অলপ বেছিকৈ সোমায় সেইটোৰ কাৰণে বাঘে সদায় উৰিয়াম গছটোকেই বাছি লয় নখকেইটা ধাৰ দিয়াৰ কাৰণে চাফা কৰাৰ কাৰণে One eternity later. Tomorrow. তো ফাইনেলি গাইজ আপোনালোকক মই এতিয়া জনাম যে কাজিৰঙা নেশ্যনেল পাৰ্ক গ'লে কিমান বাজেট লাগে আৰু কিমান বাজেট আপোনালোকৰ ফুল্লি এনজয় কাজিৰঙা আপোনালোকে ঘূৰিব পাৰিব তো ফাৰ্ষ্ট অফ অল আপোনালোকে কমাৰ্চিয়েল গাড়ী লৈ যায় প্ৰাইভেট গাড়ী লৈ যায় তো আপোনালোকৰ কথা মই প্ৰাইভেট গাড়ী লৈ গৈছোঁ প্ৰাইভেট গাড়ী মোৰ নিজৰ পাৰ্চনেল য'ত মই 2000 তেল ভৰাইছোঁ আমাৰ গুৱাহাটীৰ পৰা কাজিৰঙা আপোনাৰ 2000 মানতে হৈ যাব যদি কিলোমিটাৰ ডিষ্টেঞ্চ হয় তেতিয়া 500,000তে বেছি খাব এইটো আপোনালোকৰ কথা আপোনালোকে ক'ৰ পৰা যাইছে সেইটো মেটাৰ কৰে হা তাৰপিছত আপোনালোকে হোমষ্টে অনলাইনত বুকিং কৰাতছে আপোনালোকে তাতে ডাইৰেক্ট যে বুকিং কৰক বেছি ভাল হ'ব বেনিফিটছ হ'ব কাৰণ মই নিজে অনলাইনত বুকিং আগতে গৈছিলোঁ কিন্তু মই ব্লগ বনোৱা নাছিলোঁ বাৰু তেতিয়া তো এতিয়া নিজে যাই পিনে যেতিয়া চাইছোঁ তেতিয়া বেছি বেটাৰ পাইছোঁ তো মই এইটোৱে ছাজেষ্ট কৰিম আপোনালোকক আৰু য'ত আপোনালোকে লছ ল'ব তাৰ পৰাই আপোনালোকৰ চাফাৰী এলিফেণ্ট চাফাৰী চব সিহঁতে মেনেজ কৰি দিব হা তো মই জীপ চাফাৰী কৰিছোঁ জীপ চাফাৰীত আপোনালোকৰ 4টা ৰেঞ্জ থাকে য'ত আপোনালোকে কহৰা পাব তাৰপিছত আপোনালোকে বাগৰি পাব তাৰপিছত আপোনালোকে পাব আগৰতলি তাৰপিছত পাব বুঢ়া পাহাৰ এইকেইটা ৰেঞ্জ হয় হা ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ আৰু চেণ্ট্ৰেল এই 3টা ৰেঞ্জত আপোনালোকে ঘূৰিব পাৰিব তো এতিয়া মই ডাইৰেক্ট খৰচালৈকে আহোঁ ইমান কৈ নাথাকোঁ আৰু তো তেল 2000 হোমষ্টেত আপোনালোকে 2000 ধৰক ইনক্লুড ব্ৰেকফাষ্ট জীপ চাফাৰীত আপোনালোকে 2800ৰ পৰা 3000ৰ ভিতৰত ধৰক এখন জীপত হা য'ত আপোনালোকে 6জন মানুহ সেই জীপখনত যাব পাৰিব বা এজনো যাব পাৰিব কিন্তু 2800 বা 3000ৰ ভিতৰত পে' কৰিব লাগিব তো মানে হ'লটো বুকিং কৰিব লাগিব লাঞ্চ ডিনাৰ সেইটো আপোনালোকৰ কথা আপোনালোকে কি হিচাপত সেই বস্তুটো খাই মাছে মাংস যদি খাই তো আপোনালোকৰ পাৰ্চনেল কথা এইটো মই নকওঁ তো আপোনালোকে 5800 to 6800ৰ ভিতৰত আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰামছে ঘূৰি আহিব পাৰিব তো এতিয়া ভিডিঅ'টো সামৰিব খুজিছোঁ ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক আৰু এনেকৈ ছাপোৰ্ট কৰি যাই থাকিব তো বাই বাই জয় মা কামাখ্যা নেক্সট ব্লগত লগ পাম